এতিয়া আমি অনুশীলনী 3.2 পৰা আৰম্ভ কৰিম কোৱেশ্চনখিনি। তোমালোকে যিখিনি কিতাপ আছে কিতাপত চাই ল'বা কোৱেশ্চনকেইটা। তো ফাৰ্ষ্ট যিটো কোৱেশ্চন আছে 1 নম্বৰ কোৱেশ্চন 1 নম্বৰ কোৱেশ্চন তাত দিয়া আছে কি এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিওৱা। আমি কি হৈছে গণিত এটা কুইজত কি কৈছে দশম শ্ৰেণীৰ মুঠ ছাত্ৰ ছাত্ৰী কিমান আছে ছাত্ৰ যোগ ছাত্ৰী টোটেল আছে আমাৰ 10 জন। তাৰপিছত কৈছে কি যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেনে অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিওৱা হৈছে। তো আমি প্ৰথমতে ছাত্ৰৰ সংখ্যাটো ধৰি লওঁ। ধৰা হ'ল ছাত্ৰৰ সংখ্যা x জন আৰু ছাত্ৰীৰ সংখ্যা y জনী। তো প্ৰশ্নমতে আমাৰ কি হৈছে প্ৰশ্নমতে হৈছে কি ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা কিমান আছে টোটেল 10 জন। গতিকে ছাত্ৰ হৈছে x জন আৰু ছাত্ৰী হৈছে y জনী। তো x + y = হ'ব 10। এটো হৈছে ফার্স্ট 1 নম্বৰ ইকুৱেশন আমাৰ। নেক্সট কৈছে কি যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি যদি ছাত্ৰ যিমান আছে তাতকৈ ছাত্ৰীৰ সংখ্যা 4 জনী কি আছে বেছি আছে। অৰ্থাৎ আমি y ছাত্ৰীৰ সংখ্যা আৰু x হৈছে ছাত্ৰৰ সংখ্যা। অর্থাৎ ছাত্ৰতকৈ ছাত্ৰীটো কি হৈছে 4 বেছি হৈছে। গতিকে দুটাকে যদি আমি ইকুৱেল কৰিব লগা হয় তো আমি ইয়াৰ লগত 4টো যোগ কৰি দিলো। ছাত্ৰতকৈ ছাত্ৰী 4 জনী বেছি আছে তো ইকুৱেল কৰিব লাগিলে আমি ছাত্ৰৰ লগত 4 জন আৰু যোগ কৰি দিব লাগিব। তো এটো হ'ল আমাৰ 2 নম্বৰ ইকুৱেশন। তো এইটা সমীকৰণ সমাধান কৰি আমাৰ ইয়াতে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যাটো উলিয়াব লাগিব। তো আমি কি কৰিম প্ৰতিস্থাপন পদ্ধতি বুলি এটা আছে পদ্ধতি মই ইয়াৰ পিছত শিকাম। ইয়াতে প্ৰথমতে আমাৰ এনেকৈ ইকুৱেশন এটা বনাব দিছিল। তো প্ৰথমতে আমি y মানটো ইয়াতে 1 নম্বৰ ইকুৱেশন বহাই দিম। 1 ইমপ্লাইজ 1ত আমি y ভ্যালুটো যদি বহাই দিওঁ প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত তো x y মানে আছে আমাৰ x + 4 = 10। তো 2x x + x মানে 2x আৰু 4 টো ইফালে গ'লে আমাৰ কিমান হ'ব -4। তো 10 - 4 = 6। তো x হ'ব 2 টো ইফালে গ'লে হৰণ হ'ব তো 2 3। তো x ৰ ভ্যালু আৰু কিমান 3। তো y 2 ইমপ্লাইজ 2 পৰা আমি কি y = 3 + 4 = 7। তো ছাত্ৰৰ সংখ্যা কিমান পালো আমি 3 জন আৰু ছাত্ৰীৰ সংখ্যা y = 7 জন। এটো হৈছে আমাৰ आंसर। এখানে নির্ণয় লিখি হ'ল নির্ণয় ছাত্ৰৰ সংখ্যা 3 জন আৰু ছাত্ৰীৰ সংখ্যা 7 জন। তো লিখিবা